Hello guys, welcome to my channel. আপোনালোকক সকলোৰে ভালে মোৰো ভালে আৰু আজি বহুত দিনৰ মূৰত লৈছো আৰু ব্লগ এটা বনাও বুলি আৰু এতিয়া মই আচাৰ বনাবলৈ লৈ আছো আপোনালোকে আনটা ভিডিঅ'ত মোক চাব পাব সেই আচাৰৰ ৰেচিপি হৈতে এতিয়া নেদেখাও আপোনালোকক আৰু আপোনালোকে এনে থুলমুলকে দেখাম আৰু আপোনালোকে কিন্তু ৰেচিপি হৈতে মোৰ আন এটা ভিডিঅ'ত চাবলৈ পাব হয়তো এই ভিডিঅ'টো আগত আহিব নহবা পিছত আহিব ঠিক আছে তেনে আপোনালোকে ভিডিঅ'টো কন্টিনিউ কৰি দিব আৰু শেষত জনাবলৈ পাৰিব কেনেকুৱা লাগিলে ভিডিঅ'টো ঠিক আছে আৰু আজি কি কৰিম কি নকৰিম আপোনালোকক দেখাই গৈ থাকিম আপোনালোকে খালি মৰম দিব অলপ লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব চেনেলটো এনেদৰে গুটিটো হট উলিয়াই দিছো এয়া এই গুটিটো এনেকৈ উলিয়াই দিব লাগিব এতিয়া এনেকৈ থাকি যায় আৰু বহুতে হয়তো গুটি হৈতে ভাল পায় মোৰো বেয়া নালাগে গুটিটো থাকিলেহে কি আচাৰ ধৰিব পাৰি হয়নে কিন্তু এবাৰ ভাবিছোঁ গুটিখিনি উলিয়াই দিওঁ আৰু আপোনালোকে ভিডিঅ'টো চাব কিন্তু দেই আচাৰৰ ইয়াত নেদেখাওঁ ইয়াত মই এনেই থুলমুলকৈ দেখাম আৰু কিন্তু ভালদৰে ৰেচিপিটো আপোনালোকে আন এটা ভিডিঅ'ত চাব পাব সেইটো মই এক্সট্ৰাকৈ বেলেগকৈ বনাম আৰু এটা বস্তু দেখাম পিছফালে মানে আগফালে কাটি আছে কুকুৰা আজি কুকুৰা মাংস খাম তেলে দেখাম আপোনালোকক ৰ'ব মাৰিলেই নেকি ৰ'ব দেখাইছোঁ এতিয়া কি কৰি আছে জানেনে খানা বনাই আছোঁ তাকো জুইত বনাইছোঁ জুইত বনালে ভাল লাগে ন মাংস চাংস এনেকুৱাবোৰ জুইত বনাই আছোঁ আৰু খাবলৈ হ'লেই আচলতে দেখাই থকা নাই আৰু ৰেচিপি বুলি ক'লে কিনো দেখাম ন সকলোৰে ঘৰত বনোৱা যেনেকৈ বনাই তেনেকৈ বনাইছোঁ বাৰু আৰু ৰেচিপি মানে দেখাবলৈ মানে সময়ো নহ'লে ইমানেই জল্দিকৈ বনোৱা হয় মই অলপকৈ দেখাই দিওঁ আৰু কেনেকৈনো বনাইছোঁ জুইত এইফালে বনি আছে দেখাইছোঁ এইফালে বনি আছে মাংস এতিয়া মাক চুলিখিনি কাটি দিম বুলি কৈছোঁ এতিয়া মাক এতিয়া চুলিখিনি কাটি দিম মানে বহুত এনেকৈ লিংলিঙীয়া হৈ যায় যে চুলিখিনি সেইটো কাৰণে এতিয়া চুলি কাটিম तुम्हारे চুলিখিনি কেনেকুৱা লাগিছে একদম পুৰা মায়ে গোটাই থৈছে এইখিনি এতিয়া গজিবলৈ কমটি টাইম লাগিবনে কাটি দিছোঁ আকৌ চাওঁ চাওঁ পিকলে ধুই দিয়া দেখাই দিওঁ আকৌ ফুল লগা একদম ব্ৰাবাৰ মাৰি চবৰে এয়া একদম সৰু কৰি পেলালোঁ চুলিখিনি কিন্তু সৰু ছোৱালী আকৌ আৰে সৰু ছোৱালী বনাই দিলোঁ মাক চুলি কটাই এতিয়া থ্ৰেডিংখিনি কৰি দিওঁ থ্ৰেডিং কৰি দিওঁ থ্ৰেডিংখিনিও বাঢ়িলে একদম অকণমান ধুনীয়া বনাই দিওঁ আকৌ বুঢ়ী নাই হয় এতিয়া ফোন আহিছে তাৰ এতিয়া অথনিতকৈ এতিয়া কিমান ডিফাৰেঞ্চ লাগিছে এতিয়া থ্ৰেডিং কৰি দিলোঁ যে লুকটো এতিয়া ওলাই পৰিছে নাই সদায় সেইকাৰণে ধুনীয়া হৈ থাকিব লাগে মানুহ বয়স হ'লেও হওক আৰু সদায় মানুহ বয়স হ'লেও ভালকৈ ৰাখিব লাগে নিজৰ মাহঁতক ভালকৈ ধুনীয়াকৈ ৰাখিব লাগে ন তেতিয়া মন চনবোৰ ভাল লাগি থাকে তেনেহ'লে মই মাক একদম থ্ৰেডিং কৰি দিলোঁ এতিয়া চুলি কাটি দিলোঁ এতিয়া অকণমান আচাৰখিনি মোৰ ভৰাবলৈ আছে মানে মই আচাৰ যে ৰ'দত দিছিলোঁ যে সেইখিনি লৈ আনো নহ'লে সেইখিনি কিবা হ'বগৈ এইখিনি বুজিছেনে লৈ আনোগৈ মই হেল্ল' গাইজ গুড মৰ্ণিং এতিয়া নেক্সট ডে লগ পাইছোঁ আপোনালোকক কালি ভিডিঅ' কৰা নহ'লে এতিয়া মই ব্ৰেকফাষ্টৰ কাৰণে কিবা এটা ভোক লাগিছে ঝটপট কিবা এটা খাই লওঁ বোলো সেইকাৰণে বল এটাত মই আটা লৈছোঁ আটাৰ লগত ইয়াত নিমখ দি পেলাই মই খাম আপোনালোকে চেনি ইউজ কৰিব পাৰে আৰু মই এতিয়া নিমখ দিম অলপ
নিমখ দি পেলাই ইয়াত পানী দি পেলাই এই বেটাৰটো বনাব লাগিব আৰু ইয়াত আপোনালোকে ইউজ যদি বিচাৰে আপোনালোকে বিলাহী পিঁয়াজ এনেকৈ বহুত কিবা কিবি দিব পাৰে মই ইয়াত বেলেগ একো দিয়া নাই নিমখ পানী এয়া ধনিয়া পাতৰ ছিজন যিহেতু ধনিয়া পাত চবতে দিব পাৰি ন ধনিয়া পাত অলপ দি দিছোঁ আৰু এইটো মিক্স কৰি ভালদৰে মিক্স কৰি পেলাই এতিয়া টাৱা এখনত দি দিলে আৰু ৰেডি আৰু ঝটপট মানে বনাব খাব পাৰে এতিয়া আটা মঠিব লাগিব বনাব লাগিব এইখিনি বহুত টাইম হৈ যাব যিহেতু মোক বহুত জোৰকৈ ভোক লাগিছে সেইবাবে মই ঝটপট বনাই লওঁ একো চিম্পল আৰু ধোচা যেনেকৈ বনায় তেনেকৈ বনাব পাৰি গোলা ৰুটি বুলি কয় ইয়াক আৰু এয়া মোৰ হৈয়ে গ'ল এখন এতিয়া উলট পালট কৰি দিম অলপ মই তেল দিয়া নাই আপোনালোকে তেল বাটাৰ ঘিউ এনেকৈ ইউজ কৰিব পাৰে কিন্তু মই তেল নিদিয়াকৈ বনাইছোঁ এয়া আৰু লগতে লাল চাহ আদা দিয়া তাকো চেনি দিয়াই আছে যিহেতু সেইবাবে মই চেনি নিদিলোঁ নিমখ অকণমান দি পেলাই এয়া ৰেডি হৈ গ'ল আমাৰ একদম গোলা ৰুটি বুলিয়ে ক'ব পাৰি আৰু এয়া ৰঙা চাহ আদা দিয়া লাল চাহ মজা লাগে খাই গাইজ গুড মৰ্ণিং কালি ব্লগ কৰা নহ'লে আৰু আজি নতুন এটা দিনৰ সৈতে লগ পাইছোঁ আপোনালোকক লাল চাহ আৰু গোলা ৰুটিৰ সৈতে আপোনালোকে খায়নে নাখায় নাজানো মোৰ কিন্তু ভাল লাগে গোলা ৰুটিটো একদম ঝটপট ৰেডি হৈ যায় আৰু কোনো মানে ঝঞ্ঝট নাই আৰু যে এইটো বুলি তাত আকৌ মিক্স কৰিব পাৰি কিছুমান বস্তু যেনেকৈ পিঁয়াজ বিলাহী এনেকৈ কিবা কিবিকৈ আৰু চচ দিও খাব পাৰি কিন্তু মোৰ একো তেনেকুৱা ইমান কৰি থাকিবলৈ মন নাযায় ৰাতিপুৱা যিহেতু সেইকাৰণে এনেকৈ চিম্পলকৈ কেতিয়াবাতো নিমখ নিদিও খাওঁ কেতিয়াবা একদম চেনি দি খাওঁ খুব ভাল লাগে এতিয়া লাল চাহত যিহেতু চেনি দিয়া আছে সেইবাবে চেনি দিয়া নাই অকণমান নিমখ দিছোঁ বেলেঞ্চ হ'ব ঠিক আছে তেন্তে মই খাই লওঁ তাৰপিছত লগ পাই আছোঁ নহ'বা চাহ ঠাণ্ডা হ'ব আৰু ক'ত খাইছোঁ দেখিছেনে একদম ৰ'দত বাহিৰত বহি পেলাই ভাল লাগে ন খাই পেলাই একদম ৰ'দ দি আছে ইমান ধুনীয়া ৰ'দত বাহিৰত বহি একদম ঠাণ্ডা দিনত বহুত ভাল লাগে খাই এতিয়া যিহেতু ঠাণ্ডা পৰিলেই নহয় জানো এনেকৈ ৰ'দত বহি খোৱাই মজাই বেলেগ আৰু আপোনালোকে খায়নে নাখায় বাৰু জনাব কিন্তু মজা লাগিছে খাই মানে তেল চেল তেনেকুৱা জাতীয়বোৰ কোনো তেনেকৈ ঝঞ্ঝট নাই বনাব তেল বেছি দৰকাৰো নাই তেল দিওঁ বুলি ক'লে দিব পাৰে দেই মইহে দিয়া নাই তেল দিয়া নাই এনেকৈয়ে বনাইছোঁ এনেকৈ খাই ভাল লাগে মই খাই লওঁ তেনেহ'লে আজিলৈ তেনেহ'লে বাই বাই যদি ভিডিঅ'টো ভাল লাগিলে তেনে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো